আজি আপোনালোকক মই মোৰ ফাৰ্মৰ কিছু পৰিৱেশ দেখুৱাবৰ কাৰণে লৈছোঁ। এয়া এইকেইদিন মই অলপ মাকৈ লগাইছিলোঁ। আপোনাৰ মাকৈ এতিয়া গুটি লাগিছে আৰু ইয়াৰ পৰাই মই মাকৈ অলপ খুৱাই আছোঁ গাহৰিক। মাকৈ গছকে কাটি খুৱাই আছোঁ। এইটো ছাইডত মোৰ ব্ৰইলাৰ ফাৰ্ম আছিলে। এই ব্ৰইলাৰ ফাৰ্ম অলৰেডি মই ভাঙি দিয়া হৈছে। গাহৰি ফাৰ্মৰ ওচৰত ব্ৰইলাৰ ফাৰ্ম থাকিলে কিছু অলপ অসুবিধা সৃষ্টি কৰে, সেইবাবে এইখিনি জেষ্টেশ্যন ক্ৰেটত এনেধৰণে মই গাহৰি ৰাখোঁ। আৰু ইফালে আপোনাৰ ডিউৰক এজনী মোৰ 3 দিন হৈছে পোৱালি। এয়া আপোনাৰ এনেধৰণে মই ৰখা হৈছে। শিপ ৰুমৰ মই আপোনাৰ এই মাছৰ চালানী মাছৰ যোনটো কাৰ্টন হয়, তাতে মই আপোনাৰ শিপ ৰুমৰ কিবা ব্যৱহাৰ কৰিছোঁ। ইয়াত 2 দিনমান যদি পোৱালিকেইটা ৰাখি দিলে, এনেধৰণে ৰাখি দিলে আপোনাৰ পোৱালিবোৰ একো আপোনাৰ ঠাণ্ডাত নাপায়। ইয়াতে মই এইফালে পোৱালিকেইটা নিজে আহি সোমাই নিজে আহি ওলাই গুচি যায়।